সাংবাদিক জীৱন বা সেই সময়ৰ পৰা 81 চনৰ পৰা গতিকে মই সংঘৰ্ষ এনেকুৱাকৈ দেখিছোঁ যে মই 2 ঘণ্টাৰ আগতে 50টা মৃতদেহ দেখি অহা পাছতো মই আহি পেলাই ঘৰত মাংস ভাত খাই দিবলৈ মোৰ আপত্তি নাই কাৰণ এইটো গাত নলগা হৈ গ'ল দেখোঁতে নলগা হৈ গ'ল এনেকুৱা দৃশ্যও দেখা পাইছোঁ বাবৰি মছজিদ ঘটনাৰ পাছত এনেকুৱা দৃশ্য দেখা পাইছোঁ য'ত এগৰাকী মহিলাই তেওঁৰ কেঁচুৱাটো আক্ৰমণকাৰীৰ পৰা বচাবৰ কাৰণে বিচনাৰ তলত থকা ট্ৰাংকত ভৰাই দিলে আক্ৰমণকাৰীয়ে ঘৰটো জ্বলাই দিলে আমি যেতিয়া গৈ পালোঁ পুলিচ যেতিয়া গৈ পালে তেওঁ মোৰ ল'ৰাটো তাতে সোমাই আছে বুলি দাঙি দিছে ইংৰাজীকৈ ৰোষ্ট হৈ যোৱা বুলি 2 বছৰীয়া কেঁচুৱাটো তাতে সিজি গৈছে দবকাৰ কাহিনী নীলবাগান দবকা ভাৰতবৰ্ষত সেই 1992 চনৰ ডিচেম্বৰ মাহৰ ঘটনাটোত একমাত্ৰ যদি ক'ৰবাত সংখ্যালঘু হিন্দু মানুহ আক্ৰমণ হৈছিল সেয়া অসমৰ দবকাত হৈছে সংখ্যালঘু হিন্দু বুলি কোৱা কৈছোঁ তাত পৰিৱেশটো দেখিলে আপুনি গম পাব 58জন মানুহ হত্যা হৈছিলে 58জন মানুহৰ নাম উপাধি ধৰ্ম কাৰ্যকলাপ সংস্কৃতি দেখিলে গম পাব যে গোটেই ঘটনাটো এনেধৰণে হৈছিল আৰু সেই 44 45 46ৰ যিটো সংঘৰ্ষ বংগৰ সেই সংঘৰ্ষ আহি 92 চনত আমাৰ নীলবাগান দবকা পৰ্যন্ত পাইছিল মই নিজে দেখা 58টা মৃতদেহ মই তাত দেখা পাইছোঁ এতিয়া সেই হিংসাবিলাক নাই অবিশ্বাসবিলাক নাই কাৰণ এতিয়া মানুহৰ বুকুত যিবিলাক ক্ষোভ আছে মানুহৰ যিবিলাক সমস্যা আছে সমস্যাবিলাক যোৱা 10-12 বছৰত কোনোবাই বুজিবলৈ চেষ্টা কৰিছে